মই তেতিয়া সৰুতে এটা ভিডিঅ'বিলাক দেখিছিলোঁ যেতিয়া হেৰি 2016 মানত মানে তেতিয়া সি ভিডিঅ' বনাই তাৰ ভিডিঅ'বিলাক দেখোঁ মই কিন্তু তাৰ ভিডিঅ'বিলাক নাচাওঁ দেখিলে চশমাযোৰ দেখিয়ে মই এনেকৈ ওপৰলৈ উঠাই দিওঁ মানে জেচিবি নামটো তাৰ আৰু বকাচুদা তাৰ টাইটেল। হে হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। লগত আছে মোৰ আজি আমাৰ চিনি পাইছে কোন হয়? পূৰ্বালী অডিয়েঞ্চে কৈ থাকে মই বোলে বহুত অভদ্ৰ হয়। বল তাত বহি ল'ম, তাৰপিছত আমি কথা পাতি যাম। সেই গাইজ বলক আমি পূৰ্বালীৰ লগত বহি পূৰ্বালীৰ কিছুমান কথা আমি জানিম আৰু তাইক কিছুমান কুৱেশ্যন কৰিম। ব'লা। A few moments later. এই মানে এলেকা বহুত ধেমালি কৰি থাকে মোৰ লগত, মানে লগৰ নিচিনা হয়। এই বিকাশ আমিন, জেএছবি, সিহঁতৰ কথা নানিবা নাই, সিহঁতৰ চেপ্টাৰটো বাদ দিয়া। কোৱাচোন কোনোবাই ঢেৰ আৰু এই অসমৰ ডেকাই কিবা কিবি ঢেৰ কৈছিল নহয়। এই অসমৰ ডেকাকটো মই চিনিয়ে নাপাওঁ একচুৱেলি। সি ভিডিঅ' বনাই থাকে, মই ৰিপ্লাই নিদিওঁ, সেইকাৰণে বেয়া লাগে। অয়ৰ কথাটো কোৱাচোন, অয়ৰ কি? সেইটোৱে একেবাৰে মানে কি আৰু মোৰতো খং উঠিছে, কিন্তু কি কৰিম, যোনটো মানুহ চিনিয়ে নাপাওঁ মই। ভিডিঅ'তহে মোক তেখেতে দেখিছে, হয়তো মই তেখেতক চিনিও নাপাওঁ ভালকৈ। আজিলৈকে মই গৈও পোৱা নাই বা দেখিও পোৱা নাই মানুহজনক। মোক যেতিয়া ৰ'ষ্ট কৰিছিলে মই তেতিয়াহে মানুহজনক চিনি পাওঁ, আগৰ পৰা মই চিনি নাপাওঁ। তুমি এটা ভিডিঅ'ত কৈছিলা তাক দেখোন তুমি স্কুলত পঢ়ি থকা টাইমতে চিনি পোৱা বোলে। স্কুলত পঢ়ি থকা টাইমত? পাপাই যেতিয়া স্কুলৰ পৰা আনি থয় মোবাইলটো তুমি চাই থাকোঁতে বোলে তেতিয়া। নহয়, তাক চিনি নাপাওঁ মই তেতিয়া সৰুতে এটা ভিডিঅ'বিলাক দেখিছিলোঁ যেতিয়া হেৰি 2016 মানত মানে তেতিয়া সি ভিডিঅ' বনাই তাৰ ভিডিঅ'বিলাক দেখোঁ মই কিন্তু তাৰ ভিডিঅ'বিলাক নাচাওঁ দেখিলে চশমাযোৰ দেখিয়ে মই এনেকৈ ওপৰলৈ উঠাই দিওঁ মানে। কিয় তাক ভাল নালাগে নেকি? মই আগৰ পৰাই মই ভাল নাপাওঁ। অদ্ভুত নেকি? অদ্ভুত টাইপ মানে চশমাযোৰ মোৰ দেউতাইও নিপিন্ধে তেনেকুৱা চশমা, মানে ইমান ডাঙৰ মানে বুঢ়া মানুহৰ চশমাযোৰ এনেকৈ কৰি ওলাই যে মই মানে কিবা এটা বেয়া পাওঁ ফিল, মানুহটো দেখিলেই মোৰ কিবা এৰিটেড ফিল হয়। সেইকাৰণে মই কি কৰোঁ মানে তেখেতৰ মানে আহি গ'লে ভিডিঅ'টো মই ডাইৰেক্ট ওপৰলৈ হেৰি কৰি দিওঁ, মানে বেলেগ ভিডিঅ' চাওঁ। তেতিয়া J7 ফোনবিলাক খুব ওলাইছিলে চেমচাঙৰ, আৰু তাৰ মোৰ দেউতাৰ মানে J7 ফোন এটা আছিলে, তেতিয়া মোৰ নিজৰ ফোন নাছিলে, তেতিয়া মই তাতে চাওঁ মানে। সেইটোৱে আৰু তেতিয়া দেখিছিলোঁ ঘপককেনে। মোৰ তেতিয়া সেইদিনা যেতিয়া মোক ৰ'ষ্ট কৰিছিলে তেখেতে, তেতিয়া মই চিনি পালোঁ যে সেইজনে এজন বুলি। চশমাযোৰতে ধৰিব পাৰিলোঁ মানে। হয়, চশমাযোৰ তেখেতে 16 চনত যি চশমা পিন্ধিছিলে এতিয়াও এৰা নাই। সেইকাৰণে মানে এই চশমাযোৰতে মই ধৰিব পাৰিলোঁ যে তেখেতে হ'লে। কাৰণে কওঁ অসমৰ ডেকা দাদা আপুনি চশমা এযোৰ কিনি ল'ব পাৰিলে, যদি নাই মোক ক'ব, দেউতাক মানে গিফ্ট দিয়া 500যোৰমান চশমা পৰি আছে পাৱাৰফুল দি পঠিয়াই। আৰু চশমা যদি নাই, ইমান বছৰৰ পৰা একেযোৰ চশমাকে পিন্ধি আছে, বেয়াও লাগে দিয়াচোন। আৰু যে কি কিছুমান ইউটিউবাৰে কৈ থৈছে যে পূৰ্বালী ঢেৰ কিবা কিবি কৈছে, এনেই তুমি কেনেকুৱা যেতিয়া তোমাক ৰিয়েলত লগ পায় তেতিয়া সিহঁতি কেনেকুৱা ফিল দেখা, বা ৰিয়েলত যেতিয়া ধৰা কেতিয়াবা কথা পাতিবলগীয়া হয় ন ফোনে চনে, তো সিহঁতি ব্লগত বা সিহঁতৰ আপোনাৰ কি কয় এইটো সিহঁতৰ যেতিয়া তোমাক সেয়া ৰ'ষ্ট কৰে ন, তো ৰ'ষ্ট কৰা টাইমত যিটো ব্যৱহাৰ কৰে তোমাৰ বিষয়ে যেনেকৈ গায়, আৰু যেতিয়া তোমাক ৰিয়েলত ফোনত কথা পাতে বা কেতিয়াবা লগো পোৱা যায়, চ' সিহঁতি তেতিয়া কেনেকুৱা বিহেভ কৰে? তেতিয়া বহুত ভালকৈ কয়, ভালকৈ পূৰ্বালী বুলি মাতষাৰ দি ভালকৈ কথা পাতে, মানে সিহঁতৰ ঘৰলৈ মাতে, হয়তো মানে কি আহিবা কেতিয়াবা ফুৰিবলৈ, এনেকুৱা মানে একদম নৰ্মেলি যেনেকৈ মানুহৰ লগত কথা পাতে তেনেকৈ পাতে, আৰু ভিডিঅ'তহে তেনেকৈ গালি পাৰে। কিন্তু নৰ্মেলি একদম মানে মোৰ লগত একদম মানে ভাল আৰু ধুনীয়াকৈ কথা পাতে। খালি মই অসমৰ ডেকাকহে লগ পোৱা নাই, বাকী ৰষ্টাৰখিনিৰ কথা কৈছোঁ, নৰ্মেলি একদম ভাল তেখেতক। অসমৰ ডেকাক মই আজিলৈকে লগ পোৱা নাই, সি সঁচাকৈ বেকাই হয় মানুহটো সেইকাৰণে। আৰু সি শুনা, মই কথা এটা ক'ব বিচাৰোঁ, অসমৰ ডেকাই মোৰ যে তেখেতৰ থাম্বনেইলত ইমান বেয়াকৈ অৰিঅ' হোটেলত কিবা কিবিবিলাক যে লগাইছে, আচলতে তেখেত বিবাহিত হয়, তেখেতৰ এগৰাকী পত্নী আছে। তেনেকৈ মই থাম্বনেইল লগোৱাটো ভাল বুলি উচিত বুলি নাভাবোঁ আচলতে, আৰু বাকী অসমবাসী ৰাইজে জানে। তেনেকৈ এজন B4 বোকাখাট বুলি তেখেতেতো ৰ'ষ্টে কৰি দিছে, মানে তেখেত ইমান উঠা নাই, কিন্তু তেখেতে মানে সেইকাৰণে ৰ'ষ্ট কৰি দিছে যে ভাল। আৰু বহুত ডাঙৰ ৰ'ষ্টাৰেও তেখেতক বেয়া পাইছে, কিন্তু একো ক'ব পৰা নাই, প্ৰকাশ কৰিব পৰা নাই, কিন্তু মনতে বেয়া পাইছে যে ছোৱালী এজনী বদনাম উলিয়াইছে এনেকৈ। সেইটোৱে যি নহ'লেও বাকী এইবোৰ বাদ দিয়া, এনেই কাৰোবাক ভাল লাগে নাই? কাকো ভাল নালাগে। কিয় JSB? নেই, কি কথা
নোখোৱাবি মই তাক ভাল পোৱাতকৈ মই শিৱজৰীলৈ মৰি থকাই ভাল কাক ভাল পোৱাতকে জেএছবিক ভাল পোৱাতকৈ মই শিৱজৰীলৈ মৰি থকাই ভাল জেএছবি মই তাক দাদা হিচাপে ভাবোঁ আৰু দাদা হিচাপে ভাবোঁ তাক এনেই কি কেতিয়াবা জেএছবিৰ এনেই স্বভাৱ কেনেকুৱা তাৰ স্বভাৱ ভালেই আজিলৈকে মোৰ লগত একো বেয়া হেৰি কৰা নাই আনৰ কথা মই নাজানো এতিয়া নতুনকৈ আজি 6টা বজাৰ কেইটা বাজি গ'ল নাজানো মানে কি তেতিয়া ৰিলিজ দিছে চাগে চংটো চাবগৈ পাৰে বহুত বেয়াকৈ বনাইছে হয়তো মোৰ একো নাই মোৰ লগত একো তেনেকুৱা বেয়া হেৰি কৰা নাই মোৰ লগত বেয়া নহয় কিন্তু আনৰ লগত কি মই নাজানো মোৰ লগত যে ছোৱালী জিটি ছোৱালী এটাতো গাৰ্লফ্ৰেণ্ড নহয় সেইবোৰ কিছ কৰি যে ভিডিঅ' চিডিঅ' আপলোড গাৰ্লফ্ৰেণ্ড নহয় গাৰ্লফ্ৰেণ্ড এনেই এইবিলাক ন ক'ৰবাৰ উঠাই আনে ছোৱালীবিলাক গাৰ্লফ্ৰেণ্ড নহয় সেইবিলাক ছোৱালী ইয়াৰে নহয় তাই মই চিনি নাপাওঁ ছোৱালীবিলাক এনেই সি তুমি যেতিয়া তাৰ তাতে ভিডিঅ' চিডিঅ' বনাব গৈছিলা তেতিয়া সি এনেই কৈছিল নে কিছ কৰিব লাগিব এনে কিবা কিবি এনে কথা কৈছিল নে নাই কোৱা কিন্তু কথা নাই বতৰা নাই পষ্ট এটাহে দি দিছিলে সোধা নাই মোক কিন্তু সেইকাৰণে মোক খং উঠিছিলে কাজিয়াও হৈছিলে নুসুধা নেমেলাকৈ পষ্টটো দি দিছিলে কোনো তাত মানে ৰিয়েলিটিয়ে নাই যে মই ভিডিঅ' বনাম কোৱাও নাই সিও মোক সোধা নাই এনেই পষ্টটো দি দিছে ইউটিউবত আৰু বহুত গালিও খাইছে সেইটোৰ পৰা দাদাই এতিয়া তাক তুমি দাদা বুলি ক'বা নে আচল নামটো ক'বা এই জেএছবি মানে জেএছবি ফুল মিনিং হ'ল জেচিপি বকাচোদা জেচিপি বকাচোদা মানে জেচিবি নামটো তাৰ আৰু বকাচোদা তাৰ টাইটেল জেএছবি বকাচোদা মানে জেএছবি তাৰ নাম আৰু বকাচোদাটো তাৰ টাইটেল দেখা পাইছে আমি এছকেৰ বাহিৰত আহি গ'লোঁ এয়া শ্ৰদ্ধাঞ্জলি পাৰ্কৰ বাহিৰত আহি গ'লোঁ এতিয়া আমি দুটাই ভাবিছোঁ যে যাওঁগৈ আকৌ অহা ছানডেত লগ পাম সকলোকে তাৰে কামনা কৰি আজি ব্লগটো ইয়াতে সামৰিব ওলাইছোঁ আৰু পূৰ্বালীয়ে বোলে কিবা এটা কয় পূৰ্বালীয়ে কি কয় শুনি লওক অ'কে আমি ব্লগটো ইয়াতে সামৰণি মাৰিছোঁ আৰু আপোনালোকে চবৰে আশীৰ্বাদ বিচাৰিছোঁ আগুৱাই যাবলৈ চবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বাই বাই আমি যাওঁগৈ ৰাতি হ'ল ঘৰলৈ দেউতায়েও চিন্তা কৰি থাকিব ইয়াৰ ঘৰত চিন্তা কৰি থাকিব সেইকাৰণে আমি যাওঁগৈ এতিয়া টাটা বাই বাই এছকে আৰু মৃদু পৱন বাই হ'ব আৰু আপোনালোকে যিমান পাৰে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব ভালকৈ ক'ব লাগিব লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব চব কৰি দিয়ক ঠিক আছে